নমস্কাৰ, মই নয়নজ্যোতি মোৰ ইউটিউব চেনেলত আপোনালোক স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ এপৰ্ট ৰিফাইন ৱৰ্কাৰ্ছ ইউনিয়ন কাৰ্যালয়ৰ সন্মুখত। তেখেতসকলৰ যোৱা 9 আৰু 10 অৰ্থাৎ আজিলৈকে দুদিনীয়া কাৰ্যসূচীৰে 10ম দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী বৰ্তমান চলি আছে। গুড মৰ্ণিং ৰাজু। গুড মৰ্ণিং। আজি আপোনাৰ কিবা অনুষ্ঠান এটা হ'ব নেকি বুলি গম পালোঁ। আমি এপৰ্ট ইউনিয়নৰ অন্তৰ্গত। হয়। এপৰ্ট অধিৱেশন পাতিছে। এপৰ্ট ইউনিয়নে অধিৱেশন এটা পাতিছে বুলি গম পালোঁ। আমাৰ ল'ৰা আহিলে, হয়, গতিকে বোলো খবৰ এটা লওঁ বুলি আহিলোঁ। আৰু কেতিয়া আৰম্ভ কেতিয়াৰ পৰা হ'ব? আৰম্ভ 10:30 পৰা হ'ব। 10:30 পৰা হ'ব। প্ৰেক্টিচ হ'ল চাগৈ? প্ৰেক্টিচ কৰা হ'ল। প্ৰেক্টিচ ইয়াতে হৈ আছে নেকি? ইয়াতে হৈ আছে। এই এজন আহিছে। লাইনত থাকা, লাইনত একদম পুৰা লাইনত থাকা। ঐ ৰাজু, দুটা কওঁ না এটা কওঁ? ডাঙৰকেইটা আগলৈ আহা। ডাঙৰকেইটা আগত যোৱা। যোৱা। আজি কালি আমাৰ অধিৱেশনৰ হয় প্ৰথম কাৰ্যসূচী হৈ গুচি গ'ল। সংহতিমূলক বিভিন্ন অনুষ্ঠানৰ কণমানি ভণ্টিয়ে আমাক কমিটিয়ে কৰি দেখাব। ৰেডি? Yummy. Ready? Touch me. Yummy. আমাৰ সেল্ফ ডিফেন্সৰ বিষয়ে অলপ প্ৰদৰ্শন কৰিব। ৰেডি পইচা? ইমান দেৰি আছে। টমাটো হেৰি হ'বনে? নহয় যদি আমি যামগৈ ব'লা। ধন্যবাদ। হাসবে চাবা আকৌ দুৱাৰাই থৈ গৈছে কি Ready? আছে যদি আধাকে চিৰা দিবা ভাল চাই ভাৰতৰ পূৰ্ব দিশত
গণ